তো নমস্কাৰ বন্ধুসকল, আজি আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেল MGC মাল্টিমিডিয়ালৈ। আজি আমাৰ মহাবিদ্যালয়ত আহি উপস্থিত হৈছে সেই ডেমফুল মানে ডেমফুল বুলি ক'লে আপোনালোকে নিশ্চয় গোটেই অসমবাসীয়ে চিনি পায়। ডেমফুল কাক কয়? যোনবাই দুৰ্দান্ত অভিনয় কৰি আমাৰ অসমীয়া ৰাইজক ডেমফুল নামটো উপহাৰ দি থৈ গ'ল, সেই ডেমফুল আজি আহি সাপেখাতি মহাবিদ্যালয়ত আহি উপস্থিত হৈছেহি। অহা 4 নৱেম্বৰত যি নয়ন নীলিম ককাইদেউৰ বন্ধু বোলছবি আহি আছে, সেই বোলছবিখনৰ প্ৰচাৰৰ কাৰণে চ' আপোনালোক সকলোৱে যেন বন্ধু চাই আৰু এতিয়া আপোনালোকক দেখুৱাই আছোঁ ৰ'ব। Coca-Cola Pepsi, hero আমার sexy. Hati apa masuk? Oh, kita makan dulu. Oh, mau bikin. Coca-Cola lollipop, bhata khati on the top. Coca-Cola lollipop, bhata khati on the top. মজা আগলে জমবে বিক্রমা আগলে থাকি বলতে মহাবিদ্যালয়ত আহি উপস্থিত হ'লহি চাগে বন্ধুক আদৰিবলৈ সকলোৰে যুঁজা চলাই আছে। আপোনালোকে দেখিছে এয়া বন্ধু বন্ধু আহি পাই গ'ল, ডেমফুল আহি গ'ল। বন্ধু তুমি ছাত্ৰ-ছাত্ৰীৰ লগতে আমাৰ শিক্ষাগুৰুসকলক আমি মৰম আৰু প্ৰেৰণা জনাইছোঁ। এটা সুন্দৰ পৰিৱেশ আপোনালোকে মোক দিয়াৰ কাৰণে, মোৰ মনৰ কথা আপোনালোকৰ আগত ক'বলৈ অলপ সুযোগ দিয়াৰ কাৰণে অশেষ ধন্যবাদ। আৰু বিশেষকৈ সোণাৰীৰ পৰা আহি হাতে কাটি পালোঁ, কিন্তু এই যে সৌভাগ্য, প্ৰথমে নাম ল'ব লাগিব আমাৰ
আঞ্চলিক ছাত্ৰ সন্থা ছাত্ৰ ছাত্ৰী আমাৰ সোণালী আঞ্চলিক ছাত্ৰ সন্থা আকাশু লগতে মোৰ যিটো বন্ধু আছে কল্যাণদা হওক আমাৰ আজি নতুন আমাৰ বন্ধুত্ব গঢ়ি উঠিলে আমাৰ উত্তম দা হওক সকলোকে ধন্যবাদ জনাইছোঁ আৰু বিশেষকৈ আজি সাপে খাটি মই আজিৰ পৰা প্ৰায় 13-14 বছৰ আগত আহিছিলে সাপে খাটি ভ্ৰমণত এটা শিল্পী আমাৰ শিল্পী দিবলৈ গৈছিলে আজি আমাৰ তেখেত MP তপন গগৈ ডাঙৰীয়া তেখেতে আমাৰ সদস্য ছাত্ৰ যেতিয়া সাধাৰণ সম্পাদক হৈ আছিলে তেতিয়া আমি ৰহণলৈ আহিছিলোঁ ৰহণৰ শিল্পী দিৱসত আমি যোগদান কৰিছিলোঁ খুব ভাল লাগিছিলে সেই যিখিনি মৰম হাঁহ খোৱা কথা এতিয়াও মনত আছে হাঁহ খাইছিলোঁ আৰু হাঁহ কোমোৰাৰ যি সেই সোৱাদ এতিয়াও জিভাত লাগি আছে আৰু ভণ্টিসকলে যেতিয়া আমি গাড়ীৰ পৰা নামিলোঁ একে দুই সাপে খাটি জুই সুন্দৰ যিটো আমাৰ ডাইলগ আচলতে এই গোটেইবিলাক সৃষ্টি হয় সাধাৰণতে আমাৰ কলেজ আৰু স্কুলৰ লাইফত কাৰোবাৰ নিক নেম হয় সেই কলেজ আৰু আমাৰ স্কুলতে হয় নিক নেমবিলাক আৰু সেইবিলাকে আমাৰ গোটেই জীৱন আজীৱন থাকি যায় এই সৰু সৰু বস্তুবিলাকক লৈ আমি আচলতে ছবিখন বনাইছোঁ নামটো বন্ধু আৰু এই বন্ধুৰ প্ৰচাৰ আৰু প্ৰসাৰ লগতে অসমীয়া ছবি চোৱাৰ পৰিৱেশ আমি যাতে অসমৰ চুকে কোণে গঢ়ি তুলিব পাৰোঁ সেইটোৱে হ'ল আমাৰ উদ্দেশ্য আৰু এটা মোৰ বিশ্বাস মই অলপ আগতে আমাৰ সাংবাদিক বন্ধুকেইজনৰ আগত কৈছোঁ যে এই পৃথিৱীখন যিখন আমাৰ কাইনাছ আমি ঘূৰি আছোঁ কেৱল বিশ্বাস আৰু বন্ধুত্বৰ ওপৰতেই চলে সেই গতিকে আমি হাতত ধৰি ইজনে সিজনৰ হাতত ধৰি আমি আগবাঢ়ি যাব লাগিব প্ৰতিটো ক্ষেত্ৰত মই মোৰ ছবি জগতৰ ক্ষেত্ৰখনত কোনোবাই শৈক্ষিক ক্ষেত্ৰখনত কোনোবাই যি ব্যৱসায়িক ক্ষেত্ৰখনত কোনোবাই আজি ক্ৰীড়া ক্ষেত্ৰখনত চবেই আগবাঢ়ি যাবলৈ তেতিয়াহে আমাৰ অসমীয়া জাতিটো বিশ্ব দৰবাৰত জিলিকিব সক্ষম হ'ব আৰু এইখিনিতে এটা কথা ক'ব বিচাৰিছোঁ কি আমাৰ যিহেতু মই অসমীয়া ছবি জগতৰ এজন ক্ষুদ্ৰ সাংস্কৃতিক কৰ্মী হিচাপে প্ৰতিনিধিত্ব কৰোঁ আমাৰ অসমীয়া ছবি জগতে 1935 চনৰ পৰা আমাৰ ছবি জগত আৰম্ভ হৈছিলে জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে জয়মতী ছবি যোগেদি আমাৰ অসমীয়া জয়যাত্ৰা আৰম্ভ হৈছিলে কিন্তু আমাৰ অসমীয়া ছবি জগতে সময়ৰ লগে লগে সদায় ব্যাপক ধৰণে আমি সমস্যাৰ সন্মুখীন হৈ আহিছোঁ কেতিয়াবা ভাল দিন দেখোঁ কেতিয়াবা বেয়া দিন দেখোঁ আৰু কেতিয়াবা এনেকুৱা হয় যেন আকৌ অলপ আমাৰ আহি পিৰি গ'লে আকৌ লাহে লাহে আহি আকৌ কিবা নহয় কিবা আমাৰ দুৰ্যোগ আহিলে তাৰপিছত আকৌ আহিলে কাঞ্চনজংঘা মিছন চাইনাৰ নিচিনা ছবি মোৰো এখন ছবি আহিছিলে কোঁৱৰ যেতিয়া ছবিখন আহিলে লগে লগে হৈ গ'ল আমাৰ নোটবন্দী মানে আমাৰ ডিমুদ্ৰা যে হৈছিলে আমাৰ যিটো আমাৰ হেৰি আমাৰ সেইখিনি লকডাউনৰ আগত আহিছিলে আমাৰ যিটো আমাৰ নোটবন্দী আমাৰ যিটো আমাৰ মোদী গভৰ্ণমেণ্টে যিটো কৰিলে আমাৰ পুৰণা নোটবিলাক বন্ধ কৰা প্ৰক্ৰিয়া আহি গ'ল আমাৰ তেতিয়াও ছবিখন হৈ গ'ল তাৰপিছত আহি গ'ল আকৌ এটা ৰিভাইভ আহিলে আমাৰ মিছন চাইনাই এখন ছবিখন আমাৰ ছবি জগতটো অকণ আগুৱাই নিলে লাহে লাহে ৰত্নাকৰে ভাবিলোঁ যে ছবি জগত ভাল হ'ব আহি গ'ল আৰু কোভিড লকডাউন তাৰ পৰা আকৌ হৈ গ'ল এই যুদ্ধ গতিকে সদায় অসমীয়া ছবিয়ে অসমীয়া উদ্যোগটোৱে সদায় এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হৈ আছে আৰু দ্বিতীয় কথাটো হ'ল কি আমি এতিয়া এটা কৰিব লাগে কি অসমীয়া ছবি চোৱাৰ যিটো চাহিদা আমি এতিয়া কৰিব লাগে যিহেতু চিনেমা হল হ'ল এখন দোকান এই দোকানত চিনেমা হল দোকান আৰু এই দোকানত বিক্ৰী হয় হিন্দী চিনেমাও বিক্ৰী হয় তামিল তেলেগু বিক্ৰী হয় আমাৰ
বেংগলীও মাজে মাজে আহে চাগে ইংলিছ চিনেমা বিক্ৰী হয় গতিকে দোকানীয়ে যিটো বস্তু চাহিদা পাব দোকানীয়ে যিটো বস্তু চাহিদা পাব সেইটোৱে বিক্ৰী কৰিব সাপোজ বোলে দোকানত ধাৰা বেছি বিক্ৰী হয় বাপুজি বিক্ৰী হয় তেল গতিকে ধাৰাই ৰাখে বাপুজি নাৰাখে কাৰণ সেইবাবে মই ক'ব বিচাৰিছো অসমীয়া ছবি চোৱাৰ আমাৰ দৰ্শকৰ যাতে চাহিদা বঢ়ায় যাতে প্ৰতি বছৰে কেৱল আমাৰ অসমীয়া ছবিয়ে যাতে আমাৰ হলবিলাকত লাগি থাকে আৰু সাপে খাটি জেগাত এটা ছবিগৃহ হ'ব লাগিব এতিয়া আমাৰ চাহিদা আছে যেনেকে আমাৰ প্ৰথমতে অন্ন বস্ত্ৰ বাসস্থান তাৰপিছত হৈ গ'ল আমাৰ এণ্টাৰটেইনমেণ্ট কিন্তু আজি এণ্টাৰটেইনমেণ্টৰ কাৰণে কেৱল আমাৰ টিভি আৰু ইউটিউবৰ বাহিৰে কিন্তু আমাৰ এণ্টাৰটেইনমেণ্টৰ তাৰ বেলেগ আৰু আমাৰ ইয়াত এণ্টাৰটেইনমেণ্ট নাই সেই গতিকে সাপে খাটিটো এটা চিনেমা হল হোৱাটো খুব প্ৰয়োজন যাতে সেই এণ্টাৰটেইনমেণ্টৰ চাহিদা যাতে পূৰণ কৰিব পাৰে সেয়েহে সেই চাহিদা পূৰাবৰ কাৰণে আমি দেখাব লাগিব যে আমাৰ অসমীয়া ছবি চোৱাৰ দৰ্শকৰ সংখ্যা কমা নাই দেখাব লাগিব নে নালাগে এতিয়া কথাটো হ'ল আজিকালি প্ৰচাৰ হৈ গ'ল ডিজিটেল মাধ্যমৰ প্ৰচাৰ আজিকালি হোৰ্ডিং পোষ্টাৰ মানুহ নেচায় কেৱল হোৱাটছআপ ফেচবুকৰ যিবিলাক আপডেট এইবিলাক চাই থাকে গতিকে আমি নিজে নিজে কৰিব লাগিব আমাৰ অসমীয়া চিনেমাৰ প্ৰচাৰ যাতে যিমান আমাৰ ছবিৰ আমাৰ আপডেট আহে ছবিৰ ট্ৰেইলাৰ হয় বা ছবিৰ পোষ্টাৰ হয় বা গীতসমূহ আমি মোবাইলে ইজনৰ পৰা সিজনক শ্বেয়াৰ কৰিব লাগিব সেইটো এটা ডাঙৰ জাগৰণ সৃষ্টি হ'ব আমাৰ সমাজত আৰু তেতিয়াই মানুহবোৰ ওলাই আহিব ঘৰৰ পৰা ছবিগৃহ চাবলৈ আৰু তেতিয়া চবে অনুভৱ কৰিব য়েছ আমাক এটা ছবিগৃহ লাগে তেতিয়া নিজে নিজে ছবিগৃহ এটা ইয়াত আৰম্ভ হৈ যাব তাৰ প্ৰক্ৰিয়া সেয়েহে তোমালোকৰ মোৰ যিটো সপোন আৰু আমাৰ যিমানবিলাক স্বনামধন্য শিল্পী মই শিল্পী নহয় মই শিল্পৰ কৰ্মৰ লগত জড়িত এজন সাধাৰণ নিমিত্ৰ মাত্ৰ এজন ব্যক্তি শিল্পী সেইজন শিল্পী আজি আমাৰ শ্ৰদ্ধাৰ নীল পৱন ডাঙৰীয়া শিল্পী আমাৰ নিপন দা শিল্পী বিজু দা শিল্পী মোহন বৰাদেৱ শিল্পী ভূপেন দা শিল্পী আমিবিলাক কেৱল তেখেতসকলৰ আদৰ্শত আগবাঢ়িব বিচৰা এজন সাংস্কৃতিক কৰ্মী তেখেতসকলৰ সপোন আছিলে যে আমাৰ অসমীয়া ছবি জগত অসমীয়া গীত মাতসমূহ আমি কেনেকৈ বিশ্ব দৰবাৰত আমি জিলিকাব পাৰোঁ গতিকে সেই সপোনৰ অংশীদাৰ যে তোমালোকক মই বিচাৰিছোঁ মোৰ লগত তোমালোকৰ মোৰ সপোনৰ অংশীদাৰ হ'বানে তোমালোক যদি হোৱা তেতিয়াহ'লে আমাৰ চিনেমাবিলাকৰ ট্ৰেইলাৰটো আৰু আমাৰ পোষ্টাৰবিলাক মোবাইলে তোমালোকে শ্বেয়াৰ কৰা 10জন বন্ধু এতিয়া আমাৰ ইণ্ডাষ্ট্ৰী ডাঙৰ হ'ব আৰু ডাঙৰ হোৱাৰ লগে লগে আমাৰ সংস্থাপন বাঢ়িব আৰু সংস্থাপন যিমানে বাঢ়িব সিমানে আমাৰ ঘৰ চলিব উদ্যোগটো ডাঙৰ হ'ব শেষত 4 নৱেম্বৰত বন্ধুৰ লগত বন্ধু চাবলৈ যাম সোণাৰী কাষত থকা সোণাৰী চিনেমা হলত আটাই লগ পাম পামনে নাপাম আমাৰ ছবিত এটা সংলাপ আছে সংলাপটো তোমালোকে যদি ট্ৰেইলাৰটো চাইছা দেখা পাবা ট্ৰেইলাৰটো চাইছা নে কিমানে চাইছা হাত দাঙা খুব কম সংখ্যাকে চাইছা তোমালোকে ইউটিউবত যোৱা বন্ধুৰ ট্ৰেইলাৰ বুলি মাৰা তাত দেখা পাবা বন্ধুৰ ট্ৰেইলাৰটো চোৱা আৰু 10জনক তোমালোকে শ্বেয়াৰ কৰি দিয়া এটা ছবিখনৰ সংলাপ আছে কোকা-কোলা পেপচি হিৰো আমাৰ সেক্সি আমি একেলগে কম মই কম কোকা-কোলা পেপচি তোমালোকে ক'বা হিৰো আমাৰ সেক্সি কোকা-কোলা পেপচি কোকা-কোলা পেপচি 4 নৱেম্বৰ কি চাম মই কম 4 নৱেম্বৰ কি চাম তোমালোকে বন্ধু চাম 4 নৱেম্বৰ কি চাম 4 নৱেম্বৰ কি চাম ধন্যবাদ বেছিকে জুলিলে ডাঙৰ আচ্ছা এতিয়া আমি অকণমান আমি গান এটা গুণগুণাই দিম গুণগুণাই আমাৰ গানটো গুণগুণাই নিচিনা নাচিব লাগিব নেকি গামোচা পিন্ধি আৰু পিন্ধিম অকণমান
অকণমান নাচি লওঁ আৰু গানটো চবে নাচিব লাগিব আৰু চবে মোবাইলটো অন কৰা চবে মোবাইলটো অন কৰা আৰু ৰেকৰ্ডবোৰ কৰা এই গতিকে কৈছোঁ এই যিবিলাক আমাৰ মেমৰিলৈ গৈছোঁ আৰু মই তোমালোকক শিকিব বিচাৰোঁ কাৰণ যেতিয়ালৈকে মই শিকিব নোৱাৰিম আগবাঢ়িব নোৱাৰিম তো তোমালোকৰ দায়িত্ব আছে মোক শিকোৱা সেই গতিকে ফেচবুকত গৈ মোৰ এখন পেজ আছে নয়ন নীলিম ব্লু টিক মাৰ্ক লগ পাম দেই তোমালোকে তাত ফ'ল' কৰা আৰু তোমালোকে কিছুমান নয়ন দা এইটো এনেকৈ কৰিব নয়ন দা তেনেকৈ কৰিব এইটো এনেকুৱা হৈছে তোমালোকৰ যদি উপদেশ কিছুমান দিয়া মই সেইবিলাক মই আশীৰ্বাদ হিচাপে লওঁ আৰু মোৰ আগবঢ়াত সুবিধা হ'ব গতিকে বন্ধুক উৎসৰ্গা কৰি মই গীতটো বুজাই লৈ আহিছোঁ আমাৰ বিকাশ ভাই নয়ন নীলিম ককাইদেউক এখন ছবি অংকন কৰি দিছে আপোনালোকে দেখিছে তো ইয়াত আহি বৰ্তমান ভিডিঅ'ত ব্যস্ত মানে ফটো মৰাত ব্যস্ত হৈ আছে আপোনালোকক দেখিব ইমানখিনি বাৰু তো নয়ন নীলিম ককাইদেউ আহি আছে এতিয়া বন্ধু আহি আছে অহা 4 নৱেম্বৰত আপোনালোক সকলো আহক আপুনি কৈ দিয়ক বন্ধুৰ বিষয়ে কিবা এটা বন্ধুৰ লগত বন্ধু চাম সোণাৰীত ম'ম' খাম গতিকে আপোনালোক সকলোৱে আহক অহা 4 নৱেম্বৰত বন্ধু আপোনালোকে চাবলৈ আহি যাওক ফালি দিয়ক 1 2